হাই গাইজ, গুড মৰ্ণিং। সকলোকে ৰাতিপুৱাৰ সম্ভাষণ জনাইছোঁ। আজি মই গৈ আছোঁ কৃষ্ণাইলৈ বিশেষ দুটা কাৰণত। কাৰণ দুটা হ'ল সুস্মিতা ৰাভা, আপোনালোকে হয়তো চিনিয়ে পায়। তেওঁ হ'ল চিনেমা জগতৰ এক্টৰণী, যাক অসমীয়াত কোৱা হয় অভিনেত্ৰী বুলি। তেওঁক আমি লগ কৰিবলৈ গৈ আছোঁ। তেওঁৰ ঘৰ হ'ল কৃষ্ণাই। গতিকে চাই থাকক, আমি যাত্ৰা আৰম্ভ কৰিছোঁ কৃষ্ণাইলৈ। এয়া মোৰ বন্ধু আহি আছে মোক নিবলৈ। আমি গৈ আছোঁ কৃষ্ণাইলৈ। তাৰ নাম হ'ল জগজীৱন নাথ আহিপাল। আমি দুজনে যাম। বৰ্তমান আহি পালোঁ আমি কাহিবাৰী পথাৰ। এয়া চাওক কাহিবাৰী পথাৰ। আমি আহোঁতে আহি পালোঁ আমি কাহিবাৰী বজাৰ। বৰ্তমান আমি কাহিবাৰীত আছোঁ। দৰংগিৰি আহি পালোঁ। এয়া দৰংগিৰি টাউন। বৰ্তমান 7:30 বাজিছে। আমি দৰংগিৰি আহি পালোঁ। জগজীৱন ইয়াতে বহুত সময় অপেক্ষা কৰিবলগীয়া হৈছিল নহয় আগতে গাড়ীবিলাকে। যেতিয়া আমাৰ এই নতুন ব্ৰিজখন হোৱাৰ পিছত এই কামটো কিন্তু বেছি দেৰি ৰখিবলগীয়া নহ'ব নহয়। এতিয়া আমি সুস্মিতাক কণ্টেক্ট কৰিম। কণ্টেক্ট কৰাৰ পিছতে যিহেতু আমি লগ কৰিব আহিছোঁ, কণ্টেক্ট কৰাৰ পিছতে আমি তেওঁক লগ কৰিম। আমি আহি পালোঁৱে। আমি এতিয়া মেইন ৰাস্তা ক্ৰছ কৰিম, কৃষ্ণাই কলেজৰ অভিমুখে ৰাওনা কৰিম। আমি আহি পালোঁ কৃষ্ণাই কলেজত আহি পালোঁ। এই কলেজতে আমি সুস্মিতাক লগ কৰিম। আজি আমি সুস্মিতাক ফাইনেলি লগ পাইছোঁ। এই আহক, সুস্মিতাক চাওক। সুস্মিতাই কি কয়? প্ৰথমতে তোমাৰ সুস্মিতা খবৰ কেনেকুৱা তোমাৰ? খবৰ ভালে, আপোনাৰতো ভালে না? হয়, ভালে আছোঁ দিয়া। প্ৰথমতে তোমাৰ নামটো কোৱাৰ পৰিচয়টো দিয়া। মোৰ নামটো হৈছে সুস্মিতা ৰাভা। আৰু আজি চফিকুল দা কৃষ্ণাইত লগ পালোঁ। মই চফিকুল দাক চিনি পাওঁ আগৰ পৰা, আৰু আজি লগ পালোঁ, খুবেই ভাল লাগিল। বহুত দিনৰ মূৰত লগ পালোঁ। সেই চফিকুল দাৰ চেনেলটো নতুনকৈ খুলিছে আৰু তেওঁ ব্লগিং কৰা ষ্টাৰ্ট কৰিছে। আপোনালোকে ছাপোৰ্ট কৰিব তেখেতক, আৰু আশা কৰোঁ তেখেতে ইউটিউব দুনিয়াখনত বহুত সফলতা অৰ্জন কৰক। সেইটোৱে আপোনালোকে ছাপোৰ্ট কৰিব। তোমাৰ ঘৰ ইয়াৰ পৰা কিমান দূৰ আছে? এনেইতো মোৰ ঘৰ কৃষ্ণাইৰ পৰা 4 কিলোমিটাৰমান হয়। আৰু এতিয়া আমি কৃষ্ণাই আৰু আমাৰ গাঁওখনৰ ৰাস্তাতে আছোঁ। ইয়াৰ পৰা বেছি দূৰ নহয়। তোমাৰ যে এই উদ্যোগ জগতত তুমি যিবিলাক ডেন্স কৰিছা নাইবা সেই হিৰ'ইনত নাচিছা, যে কেইটামান এলবাম কৰিছা তুমি? এলবাম মোৰ তেনেকৈ হ'ল বোলে 8-9 সেনেকুৱা মানে 10টামান। কাৰ লগত কৰিছা? কাৰ লগত কৰিছোঁ মানে এতিয়া মানুহবিলাকক বহুত বিপুল দাৰ লগত কৰা আছে। আৰু এইফালে তেখেতকতো সকলোৱে চিনি পায়। বিপুল ৰাভাক জনপ্ৰিয়। তেওঁ অসমৰ এজন জনপ্ৰিয় এক্টৰ, কমেডি এক্টৰ। প্লাছ আৰু আমাৰ ৰাভা ফিল্ম ইণ্ডাষ্ট্ৰীৰ যিখিনি আছে মানুহ। তুমি নালাপাৰাৰ আপি গো নে কি আছিল? হয় হয়।
নলাপাৰা আপিগ বগা ফক ফক নহয় আপোনালোকে চাইছে তেতিয়াহ'লে আমি চাইছোঁ নালাপাৰাৰ আপিগ বগা ফক ফক আৰু জাকিলি এলবামখনত থকা পিছে আৰু কি কি আছে আপোনালোকে যে চাইছে সেইটো জানিব পাৰি বহুত ভাল আমাৰ সুস্মিতা ডাঙৰীয়াৰ এটা ইউটিউব চেনেল আছে আপোনালোকে পাৰে যদি ছাবস্ক্ৰাইব কৰিব নামটো কি আছিল নামটো হৈছে মোৰ সুস্মিতাছ ডায়েৰী সুস্মিতাছ ডায়েৰী তাতে যাই টাইপ কৰিব সুস্মিতাছ ডায়েৰী প্লাছ ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব অনাগত দিনত নতুন নতুন ভিডিঅ' চাবলৈ পাব ঠিক আছে সুস্মিতা আজিলৈ বিদায় আজি ক'ত গৈছিলা তুমি আজি মই কৃষ্ণত গৈছিলোঁ কৃষ্ণত কিহৰ কাৰণে গৈছিলা এটা এক্সাম আছিল এক্সাম এক্সাম কেনেকুৱা হ'ল এতিয়া মোৰ মতেতো ঠিকেই হ'ব লাগে এতিয়া কি হয় বৰ্তমান কোন শ্ৰেণীত এক্সাম দিলা এইটো দিলো হেৰি ছেকেণ্ড ছেমিষ্টাৰত BA ছেকেণ্ড ছেমিষ্টাৰ আশা কৰোঁ সুস্মিতাৰ পৰীক্ষা ভাল হওক অনাগত দিনত ইয়াতকৈ যেতিয়া আৰু ভাল কৰিব পাৰে থেংক ইউ সুস্মিতা বাই 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 টেক কেয়াৰ মোৰ লগত আমাৰ শিক্ষক মোৰ বন্ধু জগজীৱন নাথ হাই আজি আমি কৃষ্ণলৈ আহিছিলোঁ কৃষ্ণত আহি আমি সুস্মিতা ৰাভাক লগ পালোঁ লগ পাই আৰু অলপ ভিডিঅ' বনালোঁ আৰু একেলগে থাকিলোঁ আৰু ভিডিঅ' বনালোঁ সুস্মিতাক লগ পাই কেনেকুৱা লাগিল সুস্মিতা পাই বহুত ভাল লাগিল চিনাকি হোৱা নাছিলোঁ চিনাকি হ'লোঁ যিহেতু সুস্মিতা ডাঙৰীয়াই ইউটিউব জগতত এজন ইউটিউবাৰ ভাল ইউটিউবাৰ আৰু তেওঁৰ নালাপাৰাৰ আপিগো বগা ফক ফক তাতে নাচিছে জাখিলি এলবামখনত তেওঁৰ কিবা আছে আৰু বিশেষকৈ তেওঁক লগ ধৰাই আমাৰ উদ্দেশ্য আছিল আজি কৃষ্ণাইক লগ ধৰি আমি ৰাস্তাত এটি মানে সৰুকৈ হ'লেও কথোপকথন আলোচনা কৰিছোঁ আৰু অনাগত দিনত যাতে আজি সিমান ভালকৈ কথা ক'ব নোৱাৰিলোঁ যদিও সময় কম তেওঁৰ অলপ কাম আছে বুলি কোৱা হেতুকে আমি শ্বৰ্টকৈ ভিডিঅ'টো বনাইছোঁ অনাগত দিনত যদি কেতিয়াবা লগ পাওঁ তেওঁক তেতিয়াহ'লে ভালকৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আমাৰ মাজত উপস্থিত এই কলেজৰে কৰ্মৰত আমাৰ কি নাম আছিল জাকিৰ হুছেইন ডাঙৰীয়া তেওঁ পৰিচয়টা দিয়ক আপোনাৰ ঘৰ ক'ত পাইকান পাট্টু হাৰিমাৰা হয় আপুনি মই ইয়াতে হাওড়াঘাট কলেজত কাম কৰোঁ আমাৰ লগত আৰু এজন পৰীক্ষাৰ্থী আছে আমাৰ ক্লাছমেট তেওঁৰ নামটো সুধি লওঁ তোমাৰ নামটো কোৱা চাহিদা বেগম ঘৰ ক'ত খৰিধৰা খৰিধৰা কৃষ্ণাইতে কৃষ্ণাইতে মোৰ লগত আৰু এজন শিক্ষক আছে মোৰ বন্ধু নামটো কৈ দিয়ক মোহাম্মদ সাহিরুল ইসলাম আপোনাৰ ঘৰ ক'ত মোর ঘর পদুপাড়া পদুপাৰা আমাৰ লগত আৰু এজন ভণ্টি আছে নামটো কৈ দিয়া ৰিমজিম আহমেদ তেওঁৰ এটা ইউটিউব চেনেল আছে চেনেলটো পাৰে যদি ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকন দবাই দিব এই চেনেলটোৰ নাম কি আছিল ৰিমজিম আৰ্ট একাডেমি এই চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰ বন্ধু শিক্ষক নামটো কৈ দিয়া আলমনুর রহমান আমাৰ মাজত আৰু এজন শিক্ষক আছে নামটো কৈ দিয়ক খন্দকার ফরিদুর রহমান খন্দকাৰ হৈ পৰা আপোনাৰ ঘৰ ক'ত সর্দারপাড়া আমি চাহ খালোঁ এতিয়া চাহ খাই আমি ঘৰলৈ উভতি যাবলৈ আমি ৰেডি হ'লোঁ তেতিয়া আমি গাড়ীত উঠিম মানে গাড়ী চলাবি না এই গাড়ী চলাব এতিয়া আৰু আমি ভিডিঅ' নকৰোঁ ডাইৰেক্ট গ' টু হোম